নমস্কাৰ, মই সংগীতা গগৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ এটা সুন্দৰ কবিতা দ্য ডেফোডিলছ। কবিগৰাকীৰ নাম হৈছে উইলিয়াম ৱৰ্ডছৱৰ্থ। এই কবিতাটো কবি উইলিয়াম ৱৰ্ডছৱৰ্থে আৰু তেওঁৰ ভনীয়েকৰ সৈতে এদিন ফুৰিব যাওঁতে বহু পৰিমাণৰ ডেফোডিল ফুল দেখিছিলে আৰু তাৰ পিছতেই তেওঁ এই কবিতাটো লিখিছিল। এতিয়া আমি চাম কবিতাটোত কি লিখিছে কবিয়ে। I wandered lonely as a cloud that floats on high over vales and hills. I wandered, মই ঘূৰি ফুৰিছিলোঁ অকলহৰে ডাৱৰৰ দৰে। ডাৱৰবোৰ যেনেকৈ ভেলছ আৰু হিলছৰ ওপৰত উপঙি ফুৰে, ফ্লোটছ মানে উপঙি ফুৰা। When all at once I saw a crowd, a host of golden daffodils. আৰু তেতিয়াই at once ঘপককৈ I saw মই দেখিছিলোঁ এটা জুম, ক্ৰাউড মানে জুম, a host of golden daffodils বহু পৰিমাণৰ সোণালী ৰঙৰ ডেফোডিল। beside the lake হ্ৰদৰ কাষত, beneath the trees গছৰ তলত, fluttering and dancing in the breeze ফুলবোৰে কি কৰি আছিলে, ফূৰ্তিতে হালি জালি নাচি আছিলে। প্ৰথম ষ্টেঞ্জাত কৈছে কবিয়ে যেতিয়া ডাৱৰৰ দৰে অকলহৰে ঘূৰি ফুৰিছিলে তেতিয়া ঘপককৈ তেওঁ এটা জুম দেখিলে। জুমটো আছিলে কি, বহু পৰিমাণৰ সোণালী ৰঙৰ ডেফোডিলৰ জুম। হ্ৰদৰ কাষত ডাঙৰ ডাঙৰ গছবোৰৰ তলত সেই ফুলবোৰে হালি জালি নাচি আছিলে। তাৰপিছৰ ষ্টেঞ্জাত কৈছে কণ্টিনিউৱাছ এজ দ্য ষ্টাৰ্ছ ডেট চাইন এণ্ড টুইংকল অন দ্য মিল্কি ৱে। কণ্টিনিউৱাছ একেৰাহে, যেনেকৈ আকাশত আকাশী গংগাত যেনেকৈ তৰাবোৰে তিৰবিৰাই থাকে, ফুলবোৰেও তেনেকৈ একেৰাহে তিৰবিৰাই আছিলে। দে ষ্ট্ৰেটছ ইন নেভাৰ ইণ্ডিং লাইন এলং দ্য মাৰ্জিন অফ এ ৱে। সিহঁতে মানে ফুলবোৰৰ কথা কৈছে। ফুলবোৰে এটা শাৰীত মানে নেভাৰ ইণ্ডিং, শাৰীটো যেন শেষেই নহ'ব, সিমান শাৰী শাৰীকৈ কি কৰিছিলে, হ্ৰদৰ কাষত শাৰী শাৰীকৈ আছিলে ফুলবোৰ। 10,000 saw I at a glance, tossing their heads in sprightly dance. কি কৈছে 10,000 saw, 10,000 দেখিছিলোঁ আই। কবিয়ে নিজে কৈছে যে 10,000 এবাৰতে 10,000 দেখিছিলোঁ। গ্লেন্স মানে এবাৰতে, মানে একে চকু প্ৰচাৰতে, মানে এক দৃষ্টিতে তেওঁ কি কৰিছিলে 10,000 ডেফোডিল দেখিছিলে। টচিং দেয়াৰ হেডছ, সিহঁতে ইপাহৰ ফুলে সিপাহৰ ফুল টাচ কৰি আছিলে। সেইটোকে কৈছে যে সিহঁতৰ মূৰটো টাচ কৰি আছিলে। ইন স্প্ৰাইটলি ডান্স, আৰু কি ফূৰ্তিত নাচি আছিলে। কবিয়ে কৈছে যে আকাশত যেনেকৈ তৰাবোৰে চাইনিং কৰি থাকে, তিৰবিৰাই থাকে, তেনেকৈ ফুলবোৰে তিৰবিৰাই আছিলে। আৰু সিহঁতৰ শাৰীবোৰ ইমান দীঘল আছিলে যে বহুত দীঘল, আৰু এবাৰতে মানে তেওঁ 10,000 দেখিছিলে। বহুত ফুল আছিলে, ফুলবোৰে হালি জালি ইপাহ ফুল সিপাহৰ গাত লাগি নাচি আছিলে। 3 নম্বৰ ষ্টেঞ্জাত কৈছে দ্য ৱেভছ বিচাইড দেন ডান্স বাট দে আউটডিড দ্য স্পাৰ্কলিং ৱেভছ ইন গ্লি। কৈছে যে তাৰ কাষত হ্ৰদটোত কি আছিলে, হ্ৰদ এটা আছিলে নহয় কাষতে, হ্ৰদটোত থকা ৱেভছবোৰ মানে উঠা নমা কৰি আছিলে, ডান্স কৰি আছিলে বুলি কৈছে। কিন্তু বাট দে মানে ডেফোডিলছৰ কথা কৈছে যে, কিন্তু সেই ফুলবোৰ আউটডিড দ্য স্পাৰ্কলিং ৱেভছ ইন গ্লি, সেই ফুলবোৰ তাতোতকৈও ধুনীয়া বুলি কৈছে। ঢৌবোৰ যেনেকৈ উঠা নমা কৰি থাকে সেইখিনিটো চাই বহুত ভাল লাগে, সেই দৃশ্যটো বহুত ভাল লাগে। সেই দৃশ্যটোতকৈও ডেফোডিল ফুলবোৰ যে হালি জালি নাচি আছিলে সেই দৃশ্যটো বেছি ভাল, বেছি প্ৰমোদ দিছে, আনন্দ দিছে বুলি কৈছে। এ পইট কুড নট বাট বি গে ইন চাচ এ জেকাণ্ড কোম্পেনী। এজন কবিয়ে কি কৈছে, একো কৰিব নোৱাৰে কিন্তু ফূৰ্তি ল'ব পাৰে। এনেকুৱা এটা জকাণ্ড, মানে এনেকুৱা এটা মানে ফূৰ্তি, সুখৰ মুহূৰ্তত কবিয়ে বেলেগ একো কৰিব নোৱাৰে, অকল ফূৰ্তি ল'ব পাৰে, আনন্দ ল'ব পাৰে। মনটো প্ৰসন্ন হৈছে কবিৰ। I gazed and gazed but little thought what well the show to me had brought. I gazed and gazed, মই চাই আছিলোঁ। কবিয়ে কি ঘূৰি ঘূৰি ফুলবোৰকে চাই আছিলে। তাৰপিছত লিটিল থট, তাৰপিছত এটা সৰু ভাৱ এটা কবিৰ মনলৈ আহিলে। হোৱাট ৱেল্থ, কি সম্পত্তি, ৱেল্থ মানে সম্পত্তি, কি সম্পত্তিনো কঢ়িয়াই আনিব এই ফুলবোৰে মোৰে, সেইবুলি কবিয়ে ভাবিছিল। 3 নম্বৰ ষ্টেঞ্জাটো এতিয়া কি ক'লে যে যেনেকৈ ঢৌবোৰ উঠা নমা কৰি থাকে তাতোতকৈ ফুলবোৰ চাবলৈ বেছি মনোমোহা বুলি কৈছে। কবিয়ে সুখ পোৱাৰ বাদে একো ভাবিব নাই পৰা, একো মানে বেলেগ একো কৰিব নাই পৰা বুলি কৈছে। কবিয়ে চাই আছিল, ঘূৰি ঘূৰি চাই আছিল, কিন্তু ভাবিছিল যে এইবোৰে মোৰনো কি আনন্দ দিছে, মানে কি সম্পত্তি দিছে।
সম্পত্তি মানে ইয়াত সুখৰ কথা বুজোৱা হৈছে, মানে কি কবি সুখী হৈছে ন, সেইটো কথা বুজাইছে। 4 নম্বৰ ষ্টেঞ্জাত কৈছে for oft when on my course I lie in vacant or in pensive mood. for oft যেতিয়া মই এনেই থাকোঁ, when on my course I lie যেতিয়া মই কি সোফা বা কোচত পৰি দিওঁ, in vacant vacant মানে খালী আৰু pensive মানে দুখৰ, যেতিয়া মই খালী মন আৰু দুখ মনেৰে যেতিয়া পৰি দিওঁ, they flash upon that inward eye which is the bliss of solitude. they মানে ফুলবোৰৰ কথা কৈছে, ডেফোডিল ফুলবোৰে কবিৰ ইনৱাৰ্ড আই ভিতৰৰ মনটো কি কৰি ফ্লেছ কৰি তোলে, উজ্বলাই তোলে, হুইচ ইজ দ্য ব্লিছ অফ চলিটিউড যিবোৰ নেকি কি ব্লিছ মানে আনন্দ, বহু পৰিমাণৰ আনন্দ দিয়ে, অফ চলিটিউড মানে দুখৰ সময়ত যেতিয়া মনটো কবি বেয়া লাগি থাকে এইবোৰে বহুত আনন্দ দিয়ে। এণ্ড দেন মাই হাৰ্ট উইথ প্লেজাৰ ফিলছ এণ্ড ডান্সেছ উইথ দ্য ডেফোডিলছ আৰু তেতিয়াই মাই হাৰ্ট মোৰ হৃদয়খন প্লেজাৰে আনন্দৰে ভৰি পৰে বুলি কৈছে, আৰু দেন ডান্সেছ উইথ দ্য ডেফোডিলছ আৰু ডেফোডিল ফুলবোৰৰ লগে লগে কবিৰ মনটো কি কৈছে নাচি উঠে বুলি কৈছে। এটা বহুত সুন্দৰ কবিতা, আশা কৰিছোঁ তোমালোকে বুজি পালা। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবা। আৰু মোৰ ভিডিঅ'টো নতুনকৈ চোৱাসকলক কৈছোঁ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা, যাতে মই দিয়া ভিডিঅ'বোৰ নটিফিকেশ্যন লগে লগে পাই যোৱা আৰু চাব পাৰা, আৰু শ্বেয়াৰ কৰি দিবা যিমান পাৰা লগৰ বন্ধুৰ সৈতে। ধন্যবাদ।